লাচিত বৰফুকন আমি সকলো লাচিতৰ বংশধৰ ৰাজ্য ৰক্ষাত নিৰ্মাণ হ'ল ৰাতিৰ ভিতৰত গড় বনোৱা ভাৰ নিজৰ মমাৰ দায়িত্ব দিছিল কৰা লাচিতে আধা ৰাতি গছলৈ গৈছিল লাচিতে আধা ৰাতি ঘৰ চাবলৈ গৈছিল তেওঁ ঘৰৰ কাম আধা হোৱা দেখা নাছিল লাচিতে তেতিয়া মমাইক কামৰ কথা সুধিছিল তেওঁ কৈছিল মানুহবোৰে কাম কৰি ভাগৰিছিল লাচিতে মমাইৰ কথা শুনি খঙেৰে লাচিতে কৈছিল দেশতকৈ মমাই ডাঙৰ নহয় বুলি কৈ তৰোৱালেৰে মূৰ কাটিছিল কাম কৰা মানুহবোৰে ভয়ে ৰাতিতে ঘৰ উলিয়াইছিল ৰাতিপুৱা আহোম মোগলৰ মহাযুদ্ধ চলিছিল যুদ্ধত মোগলে হাৰি অসমত ইফালে সিফালে পলাই এনেকৈয়ে পানিপথৰ তিনিখন যুদ্ধত হাৰি যায় সেই মোগলে অসমৰ ৰাজাবোৰক পৰাস্ত কৰিছিল অসমীয়াৰ ছোৱালীবোৰক বলপূৰ্বক বিবাহ কৰিছিল সেই মোগলে অসমৰ ৰজাবোৰক পৰাস্ত কৰিছিল অসমৰ ছোৱালীবোৰক বলপূৰ্বক বিবাহ কৰিছিল অসমৰ ছোৱালী